तामुलपुर जिल्लानि आवथायाव थानाय दारांगाजुलि ब्लक कमिटि BSU आरो दारांगाजुलि लाइमोन गांखं BPFनि बानजायनायाव खुंजानाय गोलोम बोथोरनि बेसेन नाङै फोरोंथाय मावबादा खुंनायखौ नेमखान्थि बायदियै दिनै फोजोबनाय जाबाय। बेजों लोगोसेनो दारांगाजुलि ब्लक BPFनि आवथायाव गोग्लैनाय नीट आनजादाव उथ्रिसारनाय 4 फरायसाफोरखौ आर'नाइजों बरायो। थाखो 10 आरो 12 थाखोनि फरायसाफोरनि थाखाय 20 सानजों कुमारिघाटा हायार सेकेन्डारि आरो फर्ट आनन्द गोजौ फरायसालियाव खुंजानाय बे बेसेन नाङै फोरोंथाय मावबादाखौ मोनसे हाबाफारिनि गेजेरजों दिनै फोजोबनाय जायो। दारांगाजुलि ब्लक कमिटि BPFनि आफादगिरि फखरुद्दीन आहमेदनि मेल सामलायनायजों खुंजानाय बे हाबाफारियाव तामुलपुर जिल्ला BPFनि मावथि राजेन बर' आरो कुमारिघाटा हिनजावसा गोजौ फरायसालिनि गाहाय फोरोंगिरि बुद्ध सेत्री, मिरु BSUनि गौथुमारि नेहाथारि रणबीर नार्जारीजों लोगोसेनो गोबां BPFनि सोद्रोमाफोरा बाहागो लादों। चिफ हाग्रामा महिलारि सार बिथांनि निर्देश मर्मे जोङो थांनाय जुलाइ मासनि 6 खालारनिफ्राय दिनै 25 तारिख जुलाइनि बेखिनि समाव जोङो बिथांनि जि थोननाय लेखा जोङो फ्रि कचिं क्लास जोङो क्लास 10 आरो 12 नि खालामदोंमोन आरो बेखिनि समाव जोङो लकेल जि फरायसाफोर दङ बे फरायसा बिथांमोननिफ्राय जोङो जथेस्थ जों हेफाजाब मोनदों आरो जोङो बेयाव 100निख्रुइबो बारा गथ'साफोर बेयाव कचिं क्लासाव बाहागो लादोंमोन आरो जोङो बेयाव खोब रोंगौथि गोनां माने फोरोंगिरि जों बेयाव लाबोदोंमोन मेथ्सनि जेनेरेल साइन्सनि आरो इंलिशनि बिथांमोना खोब मोजाङै फोरोंदों आरो गथ'फ्राबो मोजाङै बिथांमोननि फोरोंनायखौ लानो हादों होननानै आङो मोनथिदों आरो बिथांमोना दिनै लास्ट जोबथा समावहाय मोनसे आनजाद लादोंमोन आरो बे आनजादाव खोब मोजां रिजाल्ट मोननो हादों आरो बे रिजाल्टआव जाय बिथांमोना फार्स्ट सेकेन्ड थार्ड मोनदों बिथांमोनखौ जोङो थुलुंगायारि बान्था हिसाबै जोङो होनो मोननानै जों गोजोननाय मोनदों। আমি আমার BTC চিফ হাগ্রামা মহিলার যেটো নির্দেশ মর্মে আমি আজি সামার ভেকেশনত যে কোচিং ক্লাস আমি যোৱা 6 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আজি আমি শেষ দিন বুলি ধৰি লৈছোঁ। আজি 25 তাৰিখ। এই শেষৰ দিনত আমি এখন সৰুকৈ হ'লেও চিৰিমনি এখন সভা কৰিছোঁ আৰু সভাৰ জৰিয়তে আমাৰ ইয়াৰে স্থানীয় মুখ্য ব্যক্তি সন্মানীয় ব্যক্তিসকলক মাতি আনিছোঁ। মাতি আনি আমাৰ শিক্ষাৰ সম্পৰ্কে যিখিনি বক্তব্য ৰাখিব লাগে বা যিখিনি পৰামৰ্শ আগবঢ়াব লাগে ছাত্ৰ ছাত্ৰীখিনিক এই পৰামৰ্শ দিয়াৰ কাৰণে সুবিধাকণ কৰি দিছোঁ। লগতে আমাৰ কৃতি ছাত্ৰ এই সদ্য ঘোষিত যি নীট পৰীক্ষা আমাৰ এই অঞ্চলৰ দাৰাংগাজুলি সমষ্টিৰ যিখিনি কৃতি ছাত্ৰ আমাৰ কৃতকাৰ্য হৈছিল তেখেতক মাতি আনিছোঁ। মাতি আনি আমি সম্বৰ্ধনা জনাইছোঁ আৰু আমাৰ ফালৰ পৰা আমি তেখেতক আশীৰ্বাদ জনাইছোঁ। এইটো ভাবোঁ যে ছাত্ৰ ছাত্ৰীখিনি এই গৰম বন্ধত ইফালে সিফালে ঘূৰি নুফুৰি আমাৰ যিটো হাগ্ৰামা মহিলা ছাৰৰ যিটো নিৰ্দেশ আৰু লগতে আমাৰ যিটো চেষ্টা আমাৰ কৰ্মীসকলৰ যিটো চেষ্টা আমাৰ ইউথে হওক BSUৰ ফালৰ পৰাই হওক যিখিনি চেষ্টা কৰিছোঁ আৰু চেষ্টাত তেওঁলোকে যি সঁহাৰি জনায় আমাৰ ক্লাছত আমাৰ এই অঞ্চলৰ যিটো আমাৰ হাইস্কুল আছে হাই ছেকেণ্ডাৰী আছে যেনেকৈ আমাৰ কুমাৰিঘাটা হাইস্কুল আমাৰ ভাংবাৰী হাইস্কুল বা আমাৰ কুমাৰিঘাটা ছোৱালী হাইস্কুল বা আমাৰ এটা হাই ছেকেণ্ডাৰী আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে আজি ইয়াত যিখিনি তাৰমানে শিক্ষা গ্ৰহণ কৰিলে আমি নিশ্চয় ভাবোঁ আমি ৰৈ যোৱা কিছু অৰ্হতা তেওঁলোকক দিয়াৰ কাৰণে আমাৰ শিক্ষকখিনিয়ে অভিজ্ঞ শিক্ষকখিনিয়ে যাতে চেষ্টা কৰিছে বুলি আমি অনুভৱ কৰোঁ। মাজত উপস্থিত হৈছে আমাৰ ছোৱালী স্কুলৰ প্ৰধান শিক্ষক বুদ্ধ চেত্ৰী ডাঙৰীয়া। তেখেতে আমাৰ অংকৰ টিচাৰ, তেখেতে বহুত অভিজ্ঞ শিক্ষক। গতিকে তেখেতৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীখিনিক কিছু জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। লগতে আমাৰ মাজত উপস্থিত হৈছে আমাৰ এই তাৰমানে অঞ্চলৰ আমাৰ ৰাজেন বড়ো ডাঙৰীয়া, তেখেতে আমাৰ ৰিটায়াৰ আৰক্ষী বিষয়া। গতিকে তেখেতেও আমাৰ মাজত উপস্থিত হৈছে। তেখেতেও বহুমূলীয়া ভাষণ দি ছাত্ৰ ছাত্ৰীখিনিক
শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'ব লাগে এই কথা তেওঁলোকে তাৰমানে বঢ়িয়াভাৱে ধুনীয়াকৈ বুজাই দিছে।